মই আপোনালোকক মাতি আছো ৰ'ব এইটো ফেচটো কোনফালে হ'ব এলিভেশ্যনটো এইটোৱে হ'ব এইটোৱে ঢাকি ৰাখিব নেকি আচ্ছা এই মঞ্চখন ডিছমেণ্টেল হ'ব ইয়াতে কম্পিউটাৰ লেব আৰু স্মাৰ্ট ক্লাছৰুম আছে বাকী লেবৰেটৰীবিলাক নাই আমাৰ ইয়াতে বাকী আপোনাৰ অফিচ প্ৰিন্সিপাল ৰুম যিখিনি নৰ্মেল যিখিনি লাইব্ৰেৰী কিমান টোটেল ৰুম কিমান ওলাব ক্লাছৰুম প্লাছ 34 বাকী বইজ কমন ৰুম টয়লেট গাৰ্লছ কমন ৰুম টয়লেট আমি চাই একে জেগাতে আমি টয়লেট আৰু বাকীখিনি আমাৰ কম্পিউটাৰ কেমেষ্ট্ৰি লেব ৰুম ক্লাছৰুম গোটেইখিনি ক্লাছৰুমে আছে ছেকেণ্ড ফ্ল'ৰত আমি গোটেইখিনি নিব লগা নহ'ল অকল এন্থ্ৰপলজি আৰু এইখিনি কৰি ল'ম কষ্ট কিমান আহিছে 12 ভাঙি দি পানীটো সেইফালে দি গুচি যাব হাইৱে ড্ৰেইনৰ পানী পথাৰত পৰিব জানত ডাইৰেক্ট পথাৰত পৰে ৰিং ৰোড হওঁতেতো ড্ৰেইন হ'বই ইয়াতে সেইটো এতিয়াতো নতুনকৈ ৰিং ৰোডৰ তেতিয়াহ'লে আৰম্ভ হ'ব আমাৰ